নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত কুখান সাম্ৰাজ্যৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিছো। ইয়াৰ আগৰ ভিডিঅ' দুটাত গুপ্ত আৰু মৌৰ্য সাম্ৰাজ্যৰ ওপৰত আলোচনা কৰিছিলো। আপোনালোকে সেই ভিডিঅ'সমূহ চাবলৈ ডেসক্ৰিপচনত দিয়া লিংকত গৈ চাব পাৰিব। কুখানসকলৰ আদি বসভূমি আছিল চীন প্ৰদেশ। তেওঁলোকে চীনৰ উত্তৰ পশ্চিম অংশত বসবাস কৰিছিল। তেওঁলোক আছিল ইউচি নামৰ এটা জাতিৰ ভাগ। যিহেতু খ্ৰীষ্টপূৰ্ব ২য় শতিকাত তুৰ্কীৰ এটা জাতিয়ে আহি তেওঁলোকক আক্ৰমণ কৰিছিল আৰু সেই ঠাইৰ পৰা খেদি পঠাইছিল। তেওঁলোকে নতুন বাসভূমিৰ সন্ধানত পশ্চিম পিনে যাত্ৰা আৰম্ভ কৰে আৰু বিভিন্ন সৰু সৰু স্থানীয় অঞ্চলসমূহ জয় কৰি আহি শেষত তেওঁলোকে শকসকলৰ অঞ্চল পায়হি আৰু তেওঁলোকে শকসকলৰ লগত যুদ্ধ হয় আৰু যুদ্ধত শকসকল পৰাজয় হয়। তাৰ পিছত তেওঁলোকে ভাৰতবৰ্ষত প্ৰৱেশ কৰে। কুখানসকলৰ প্ৰথম শাসকজন আছিল কুজুল বা কুশুলক কটফিছ। তেওঁৱে আছিল কুষাণ বংশৰ প্ৰতিষ্ঠাপক। তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ সময়ত বহুত বেছি ৰাজ্য বিস্তাৰ হোৱা নাছিল। ইয়াৰ পিছৰ ৰজাজন আছিল বিমা কটফিছ। তেওঁ আছিল শিৱ উপাসক, অৰ্থাৎ শিৱ পূজা কৰিছিল। তেওঁ সোণৰ মুদ্ৰা, গ্ৰীক মুদ্ৰাৰ আৰ্হিত প্ৰস্তুত কৰিছিল। ইয়াৰ উপৰিও তেওঁ মহিষৰ উপাধি গ্ৰহণ কৰিছিল। কুখানসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজাজন আছিল কনিষ্ক আৰু কনিষ্কই তেওঁৰ ৰাজধানী পুৰুষপুৰ অৰ্থাৎ পেশ্বৱাৰাত স্থাপন কৰিছিল আৰু এই পুৰুষপুৰ বা পেশ্বৱাৰা বৰ্তমান পাকিস্তানৰ অংশ হয়। আৰু তেওঁৰ দিনতে চতুৰ্থ বৌদ্ধ যি মহামেল আছিল সেয়া অনুষ্ঠিত হৈছিল 72 AD। বৌদ্ধৰ এই চতুৰ্থ মহামেল অনুষ্ঠিত হৈছিল কাশ্মীৰত। ইয়াৰ পৰাই মহায়ানা পন্থাৰ উৎপত্তি হৈছিল। বৌদ্ধ ধৰ্মৰ এই মহায়ানা পন্থাই বুদ্ধৰ প্ৰতিমাক পূজা অৰ্চনা কৰে। তেওঁলোকে গ্ৰীকৰ আৰ্হিত বৌদ্ধৰ প্ৰতিমা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকে বৌদ্ধৰ যি সাহিত্যসমূহ আছিল সাহিত্য গ্ৰন্থসমূহ তেওঁলোকে সংস্কৃত ভাষালৈ অনুবাদ কৰিছিল। ইয়াৰ আগতে বৌদ্ধ গ্ৰন্থসমূহ প্ৰাকৃত ভাষাত লিখা হৈছিল। ইয়াৰ উপৰি কনিষ্কই বৌদ্ধ ধৰ্মৰ প্ৰচাৰ অভিযান চলাইছিল। অশোকৰ পিছত তেওঁ প্ৰথমজন ব্যক্তি আছিল যি বৌদ্ধ ধৰ্মৰ প্ৰচাৰ বিদেশতো কৰিছিল। আৰু এই কনিষ্কৰ দিনতে চাকা কেলেণ্ডাৰৰ আৰম্ভ হৈছিল আৰু গান্ধাৰ স্কুল অফ আৰ্ট অৰ্থাৎ গান্ধাৰ শিল্পৰ বিকাশ ঘটিছিল। আৰু এই গান্ধাৰ শিল্পৰ মূল কেন্দ্ৰ আছিল মথুৰা। কনিষ্কৰ পৰৱৰ্তী ৰজাসকল বহুত বেছি শক্তিশালী নাছিল। সেই হেতুকে কুখানসকলৰ পৰাজয় কনিষ্কৰ পিছতেই আৰম্ভ হৈছিল। কনিষ্কৰ পিছৰ ৰজাকেইজন আছিল বহিষ্ক, সুবিষ্ক। সুবিষ্কই মহাৰাজ ৰাজাধিৰাজ দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল। আৰু পিছৰ ৰজাজন আছিল দ্বিতীয় কনিষ্ক। তেওঁ কাৰ্যৰ উপাধি গ্ৰহণ কৰিছিল। আৰু একেবাৰে শেষৰ ৰজাজন আছিল বাসুদেৱ। তেওঁ এজন শিৱ উপাসক আছিল। এটা কথা মন ৰাখিব যে ভাৰতবৰ্ষৰ যি বৰ্তমান সেকুলাৰিজিম অৰ্থাৎ ধৰ্ম নিৰপেক্ষতাৰ ৰাষ্ট্ৰ হিচাপে দেখা পোৱা গৈছে আৰু সেইটো আমি ভাৰতবৰ্ষৰ ইতিহাসত কুখানসকলৰ দিনতে দেখিবলৈ পোৱা গৈছিল। ইমানেই আছিল আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে সেই বিষয়ে জনাব আৰু লগতে আপোনালোকক আজিৰ ভিডিঅ'ৰ যদি ইংৰাজী PDF লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব।